আমাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আজি আমাৰ চিৰাং জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা বিভিন্ন VCDC যাবলৈ আজি প্ৰথম শোভাযাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিছে। আচলতে আমাৰ চৰকাৰখনে ৰাইজৰ উদ্দেশ্যে যিবোৰ আঁচনি লৈছিলে বা ৰাইজক উদ্দেশ্যে বিভিন্ন সময়ত কথা দিছিলে, সেই কথাখিনি সম্পূৰ্ণ কৰিবলৈ এই যাত্ৰা আৰম্ভ হৈছে। আমি দেখিছোঁ, আমি যিমানবোৰ আঁচনি আমাৰ এই চৰকাৰখনে দিছে, তথাপিও বিভিন্ন ঠাইত আচলতে পাবলগীয়া জনসাধাৰণ বা নাগৰিক এতিয়াও পিছ পৰি আছে। তেনে ক্ষেত্ৰত তেওঁলোকক আগুৱাই অহাৰ কাৰণে তেওঁলোকে যাতে বহুত আছে যে অফিচত আহিব নোৱাৰে বা তেওঁলোকে কাৰ্যালয়ত আহি সেই কামখিনি কৰাৰ অসুবিধা পায় বা তেওঁলোকে উপযুক্ত বেনিফিচিয়াৰী সেইখিনি পোৱা নাই। তেনে ক্ষেত্ৰত আমাৰ চৰকাৰখনে এই সুবিধা প্ৰতিটো গাঁৱে গৈ পেলাই এই সংকল্প যাত্ৰাৰ জৰিয়তে সেই কামখিনি সম্পূৰ্ণ কৰিব। কোনোবাই অৰুণোদয় পোৱা নাই, কোনোবাই PM কিষাণ পোৱা নাই, বিভিন্ন আঁচনি আছে, সেই আঁচনিবোৰ তেওঁলোকে পাবলৈ সক্ষম, ৰেচন কাৰ্ড পোৱা নাই, সেইবোৰ তেওঁলোকে গাঁৱতে পাব। এই ভেনখন 2 ঘণ্টা 3 ঘণ্টা ক'ৰবাত এটা VCDCত থাকিব বা এটা VCDCত 2টা ঠাই চিলেকশ্যন কৰা হৈছে তাতে থাকিব। সেই ৰাইজক সেই সহায়খিনি কৰি দিয়াৰ কাৰণে বিশেষকৈ এই সংকল্প যাত্ৰা লোৱা হৈছে। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ চৰকাৰী বিষয়াসকলে আছে ৰাইজক সহায় কৰিবলৈ, আৰু বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিসকলকো মই অনুৰোধ কৰিম তেওঁলোকেও যাতে ৰাইজক সহায় আগবঢ়ায়। VCDC চেয়াৰমেন থাকিব, মেম্বাৰবোৰ থাকিব, সকলোৱে যাতে ৰাইজক সেই সহায়টো, চৰকাৰে দিয়া সুবিধাটো ৰাইজক লোৱাৰ কাৰণে যাতে সকলোৱে সহায় কৰে, তাৰ কাৰণে মই সকলো ৰাজনৈতিক দল মই সকলো বিভিন্ন NGO হ'ব পাৰে, তেওঁলোকক মই সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকক সাংবাদিক বন্ধুসকল, আপোনালোককো মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰক, যাতে এই ৰাইজে এই সুবিধাখিনি ল'ব পাৰে। যিসকলে অফিচত আহিব নোৱাৰে তেওঁলোকে যাতে গাঁৱত বা নিজৰ ঘৰৰ ওচৰতে এই সুবিধাখিনি ল'ব পাৰে, তাৰ কাৰণে আপোনালোকেও সহায় কৰিছে আৰু যথেষ্ট সহায় কৰাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। যদি তেনেকুৱা কোনোবা হস্পিটালে আচলতে আয়ুষ্মান কাৰ্ডৰ সদব্যৱহাৰটো কৰিব বিচৰা নাই, যদি আমাৰ চৰকাৰী বিষয়াসকলক তেওঁলোকে জনায়, কোনো বেনিফিচিয়াৰী বা কোনো তেনেকুৱা পেচেণ্ট আছে, চৰকাৰী বিষয়াসকলক জনালে সেইখিনি তেওঁলোকে সহায় পাব। বা আমাৰ জনপ্ৰতিনিধিসকলকো যদি তেওঁলোকে জনায়, আমি যেনেকৈ সহায় কৰিব লাগে আমি কৰিম। আৰু আপোনালোকেও যিহেতু এই কথাখিনি তুলি ধৰিছে, আপোনালোকৰ দায়িত্ব আছে যে কোনখন হস্পিটালে আয়ুষ্মান কাৰ্ড বা অটল অমৃত কাৰ্ডৰ সদব্যৱহাৰ কৰা নাই বা বিভিন্ন স্কিমবোৰ চৰকাৰে দিয়া সুবিধা অনুযায়ী তেওঁলোকে বিভিন্ন চৰকাৰী বা বেচৰকাৰী ছেক্টৰত তেওঁলোকে সদব্যৱহাৰ কৰা নাই বা ৰাইজক সহযোগ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকেও তুলি ধৰিব পাৰে, আমি সহায় নিশ্চয়কৈ কৰিম।